ভালনে আপোনালোকৰ? আজি মই লৈ আহিছোঁ আপোনালোকলৈ এখন দালিৰ ৰেচিপি আৰু আপোনালোকে এনেকৈ খায় নে নাখায় মোক জনাব মেছেজত দেই। এয়া মই কেৰাহীত তেল দিলোঁ, তেল গৰম হোৱাৰ পিছত এয়া পিঁয়াজ দিলোঁ, অকণ সময় লৰাব পিঁয়াজখিনি। পিঁয়াজখিনি অকণমান ৰঙচুৱা হ'ব দিব। একদম চিম্পুল ৰেচিপি হয় দেই, আপোনালোকে এনেকৈ খাই নাখায় ক'বচোন মোক। আৰু গৰমত এইখন তৰকাৰী খাবলৈ বিৰাট টেষ্টি হয় কিন্তু। পিঁয়াজখিনি দেখিছে নহয়, ৰঙচুৱা হৈ গ'ল। এতিয়া মই ইয়াতে দিম অকণমান মই ইয়াত লৈ থোৱা গাজ টেঙা, এয়া গাজ টেঙা হয়, এতিয়া দি দিব। দালিৰ পৰিমাণ অনুযায়ী গাজ টেঙাখিনি দিলেই হ'ল আৰু দি পেলাই অকণ সময় লৰাব, সেইখিনি অকণমান সিজিব দিব। এতিয়া ইয়াতে দালিখিনি দি দিব। মই দালিখিনি সিজাই লৈছোঁ, এনেকৈ দালিখিনি ইয়াতে দি দিব। দালিখিনি উতল অহালৈকে অকণমান উতলিব দিব। বহুত চিম্পুল ৰেচিপি হয় আৰু গৰমত খাবলৈ বিৰাটেই টেষ্টি হয়। এয়া উতল আহিলেই মোৰ হৈ গ'ল তৰকাৰী। টেষ্ট কৰি চাইছোঁ, বিৰাটেই ধুনীয়া হৈছে। এসপ্তাহমান হ'ল মানে মাছ মাংসই খাই থকা হৈছে, জ্বলা মছলা, এনি টাইম জ্বলা মছলা খাই থাকিব ভাল নালাগে। চ' ভাবিলোঁ আজি গাজ টেঙা দি দালি বনাওঁ বুলি, আৰু লগতে ভাবিলোঁ আপোনালোককো ৰেচিপিটো দি দিওঁ বুলি। আৰু খাই চাব, এনেকৈ গৰমত বিৰাটেই ভাল খোৱা। আৰু মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব, লগতে ছাবস্ক্ৰাইব কৰিব চেনেলটো যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাইকিয়া, আৰু লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, আৰু কেনেকুৱা লাগিল জনাব। বাই বাই।